গুড মৰ্ণিং এভৰিৱান। এতিয়া বাজিছে ৰাতিপুৱা 4টা। আজি সোনকালে উঠিলেও কিয় জানেনে? আজি আছে আমাৰ তিথি, মানে গা ধোৱা তিথি, আৰু মানে সোনকালে গা ধুব পাৰি মানে ভাল বুলি কয়। সেইটো কাৰণে ভাবিলোঁ মই 4টামান বজাতে উঠি পিনি গা পা ধুই মেলি আজৰি হ'লোঁ। মানে এই আজিৰ পৰা ঠাণ্ডা নামে বুলি কয় আৰু বিশ্বাস কৰে আৰু তাৰপিছত সোনকালে গা পা ধুলে মানে বেমাৰ আজাৰ নহয় বুলি কয়। সেইটো কাৰণে আগৰ পৰাই এইবিলাক নিয়ম মানে, সেইটো কাৰণে মই মানিছোঁ। আৰু তাৰপৰা মোৰ অন্য এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তাৰপিছত গা পা ধুই এতিয়া ডাইৰেক্ট আহিলোঁ পাকঘৰলৈ বুলি। এতিয়া মন্দিৰলৈও যাব লাগিব। তাৰপিছত তেতিয়া ভাত পানী বনাই লওঁ আৰু কি বনাব লাগিব আৰু দেখাই থাকিম আপোনালোকক। চুজি বনাম, তাকে দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। লাইক কমেণ্ট কৰিব আৰু নতুন দৰ্শক হ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেতিয়াহ'লে চাই থাকিবচোন মই কি কৰোঁ, কি নকৰোঁ দেখাই থাকিম আপোনালোকক। এয়া মায়ে বনাই আছে চুজি, আৰু মই বনাই আছোঁ ভাত পানী। বনাই আছোঁ কচু পিঁয়াজ টেঙা কৰি। তাৰপিছত বনাই দাইল বনাবৰ কাৰণে তিয়াই থৈছোঁ দাইল। তাৰপিছত এইফালে চিৰা বনাবৰ কাৰণে ৰেডি কৰি থৈছোঁ। তাৰপিছত আছিলে আৰু মাছ বইল, মাছতো দেখুওৱা নহ'লে আৰু বেঙেনা পিটিকা আৰু বাৰ দেখালে। আলহী যাব মন যায়। হাই কৰি দিয়ক, তইফালে হাই কৰি দিয়া আকৌ। বোৱাৰী বুলি কৈছোঁ, বোৱাৰী। এখন চাগে মন্দিৰৰ ভিতৰত পাত কৰি আছিলে, সেইটো কাৰণে বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰতে খেলি আছে তাই। এয়া হৈছে আগদিনাখনৰ ভিডিঅ'। এয়া আমি বাইদেউহঁতে চিৰা পাইছোঁ, এয়া মাছলে গৈ পেলাই হেৰি কৰিছিলে নদীত মাছ, ডাঙৰ মাছ ৰান্ধনীজনী দেখাই দিছে। বনাই আছে মাছ, তাকে অকণমান ভিডিঅ' কৰিলে ৰুটিৰ লগত খাইছিলোঁ, মাছ ৰুটিৰ লগত খাই মানে খাইছোঁ। কিন্তু বনোৱা এইবিলাক ভিডিঅ' কৰা নহ'লে ভাল লাগিলে আৰু খাই ভিডিঅ' কৰি ভাবিলোঁ আপোনালোকক দেখা ইয়াৰ লগত এড কৰি দিলোঁ। কেনেকুৱা লাগিছে জনাব কমেণ্টত। হোৱাৰ পিছত এতিয়া গৰম পানী দি দিলে। তাৰপিছত এয়া দি দিছে মাটাংমান মছলা, সেইখিনি হোৱাৰ পিছত এতিয়া হৈ গ'ল আৰু ৰেডি। এতিয়া ৰুটি বনাই দিলে খাম আৰু ভাল লাগিব, হয় নাই? চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া হৈছে যোৱাকালি মানে আমাৰ পিছফালৰ চোতালখনত নতুন পাকঘৰ গোটেই হাবি হৈ গৈছে। সেইটো কাৰণে পূৰা চফা কৰি আছিলোঁ। ইয়াত আৰু অলপমান ইয়াতে কৰি দিলোঁ, আৰু ইয়াত পৰহিমান মন্দিৰত ফটো মাৰিছিলোঁ, তো ইয়াতে এড কৰি দিলোঁ। কেনেকুৱা লাগিছে জনাব। এয়া আৰু ইমানখিনি চফা কৰিলোঁ, তাৰপিছত দেখাই দিছোঁ আপোনালোকক। বাই বাই।